Welcome to the leading site news. কাৰ্টমাৰ নমস্কাৰ। আমি যেহেতু আজি প্ৰেছ কনফাৰেন্স পাতিবলগীয়া হ'ল তাৰ আমি কিছুমান মনত আমাৰ দুখিত কথা হৈছে কি এইখন হ'ল আমাৰ অতি পুৰণা আমাৰ মহংদি যোৱা গাঁও বুলি কয়, কিন্তু এইখন অতি পুৰণা ঠাই হয় আমাৰ ডিমাচা বাসিন্দাসকলৰ এইখন গাঁও আৰু ধনশী সমষ্টি হয়। আমি যে জিলা গঠনৰে পৰা আমি ইয়াত তাৰ আগৰ পৰাই আমি মানে বসবাস কৰোঁ। জিলা গঠনৰ পৰাই আমি ধনশী সমষ্টি বুলি আমি ইয়াত বসবাস কৰি আছোঁ আৰু আমাৰ সমষ্টিৰ লগত আশে পাশে মানে অন্য সিংহাসন আৰু লুম্বাজং সমষ্টি এনেকুৱা আছে আৰু ইয়াত আমি এই সমষ্টিৰ ভিতৰত বিশেষকৈ আমাৰ ডিমাচা বাসিন্দাসকলৰ ইয়াত অতি বেছি জনসংখ্যাও আছে, গাঁও আছে আমাৰ আৰু ভোট কেন্দ্ৰ আছে। এতিয়া আমি যোৱা পৰহি অকস্মিত আমি শুনিবলৈ পাই অলপমান আমি বহুত দুখিত। কথা হ'ল কি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যিহেতু ডিষ্ট্ৰিক্ট কমিটিৰ ছেক্ৰেটাৰী বুলি এজন শ্ৰীমন ভাংজ নামৰ ডাঙৰীয়া ছেক্ৰেটাৰী, তেখেতে আমালোকৰ যিহেতু ধনশী সমষ্টিৰ ভোট কেন্দ্ৰবিলাক তেওঁলোকে তেখেতে আমাৰ ডিমাচা বাসিন্দা পূৰ্বৰ পৰা যিটো নিজৰ নিজৰ ভোট কেন্দ্ৰত থকাটো চলি অহাটো তেখেতে সিংহাসনলৈ মানে স্থানান্তৰ কৰিব বিচাৰিছে বুলি আমি জানো আৰু লুম্বাজঙলৈ কিছুমান আমাৰ গাঁও বসতিবিলাক তালৈ মানে চামিল কৰিব বিচাৰিছে বুলি তেখেতে আবেদন কৰাটো আমি জানো। এই গতিকে আমি ইয়াৰ এই লৈ পেলাই আমি অৰিহণা, গতিকে এই বস্তুটো কোনো ধৰণৰ আমাৰ ৰাইজৰ মাজত আজিলৈকে জিলা গঠনৰ পৰা আমি বসবাস কৰা ৰাইজৰ মাজত আমাৰ বিভিন্ন ধৰণৰ সংগঠন সন্থা আছে, গাঁওবুঢ়া সন্থা আছে, মহিলা সন্থা আছে, ছাত্ৰ সন্থা আছে আৰু বিভিন্ন সন্থা আছে। কোনো আমালোকৰ সন্থা বা ৰাইজৰ মাজত বা ভোট কেন্দ্ৰৰ কমিটিৰ লগত কোনো এটা আলাপ আলোচনা বা তেনেকুৱা সুধা পইচা বা এনেকুৱা আলোচনা নকৰাকৈ তেখেতে এই বস্তুটো সিংহাসন আৰু লুম্বাজঙত আমাৰ জনবসতিবিলাক বিভক্ত কৰি তাত চামিল কৰিবলৈ দৰখাস্ত বা প্ৰয়াস কৰাটো আমি নিন্দনীয় কৰোঁ। গতিকে এই বস্তুটো কেতিয়াও হ'ব নোৱাৰে। আমি পূৰ্বৰ দৰে আমাৰ নিজৰ নিজৰ ভোট কেন্দ্ৰত আমাৰ নিজৰ ডিমাচাসকলৰ জনবসতি গাঁওবোৰ আমি আগৰ দৰেই থাকিম আৰু ইয়াত কিছুমান সমষ্টি বুলি ক'লে কাৰ্বি সম্প্ৰদায়ৰ কিছুমান ধনশী সমষ্টিত এনেকুৱা সৰু ডাঙৰকৈ কিছুমান গাঁও আছে, হ'লেও তেওঁলোকে জিলা গঠনৰ পৰাই যিসকল আমাৰ ডিমাচা কাৰ্বি নেতাসকলে তেওঁলোকে মানে ডিমাচাবিলাক ধনশীত থাকিব আৰু যদিও ধনশীত একডোখৰ কাৰ্বি সম্প্ৰদায়সকলৰ গাঁও বসতি আছে এইটো সিংহাসনৰ ভোট কেন্দ্ৰত থাকিব আৰু ডিমাচাসকলেও তেনেকুৱাই নিজৰ ভোট কেন্দ্ৰত থাকিব। এনেকুৱাকৈ আমি চলি আহিছোঁ আৰু থাকি আহিছোঁ আৰু আজি পৰ্যন্ত আমি আছোঁ। কিন্তু যোৱা পৰহি যিটো এনেকুৱা আবেদন DC অফিচলৈ ছাবমিট কৰা শুনি পাই আমি এতিয়া এই বস্তুটো আমি অৰিহণা দিছোঁ। এইটো হ'ব নোৱাৰে আৰু আমাৰ এইখন জেগা ঠাই বহুত পুৰণি ঠাই। আমাৰ ইয়াৰ সমষ্টিৰ লগতো আমাৰ ডিমাচাসকলৰ জিলা গঠনৰ পূৰ্বৰে পৰা আমাৰ যিহেতু আমালোকৰ ডিমাচাসকলৰ চিপ্ৰাই চিপ পাৰ্বতী ধান এনেকুৱা আমাৰ বহুত পূৰ্বৰে পৰা মানে ইয়াত স্থাপন হৈছে। গতিকে আমাৰ এইখন গাঁও, এইখন এলেকা, এইখন ভোট কেন্দ্ৰ আগত যেনেকুৱা আছে আমি তেনেকৈ থাকিব বুলি আমি ভাবোঁ। মই মোৰ বক্তব্য এইখিনি স্মিটত উপস্থিত থকা আমাৰ মোহনদিজোৱা এৰিয়াৰ খুনাংসম DSO, তাৰপিছত আমাৰ ধনশী আৰু মোহনদিজোৱা এৰিয়াৰ 8 প্ৰেচিডেণ্ট লগত আমাৰ সন্মানীয় মেটিয়া বিষয়ববীয়াসকল
মই মহিলা সমিতিৰ প্ৰেচিডেণ্ট। এতিয়া মই ধনচিতে থাকোঁ, কিন্তু আজি মই বহুত দুখ লাগিছে, কিয়নো আমি কিমান দিনৰ পৰা ইয়াতে আমি জন্মগত হৈ মানে ভাৰত স্বাধীন নোহোৱা আগৰ পৰাই আমাৰ ডিমাচা জাতি ইয়াত বসবাস কৰি আহি আছোঁ। আৰু এইখন স্কুল শুনিবলৈ পাইছোঁ 1930 1947ত আমাৰ ভাৰত স্বাধীন হৈছে, কিন্তু এইখন স্কুল চাওক প্ৰমাণ এইটো আছে 1930 তেতিয়া স্থাপন কৰা। সেই গতিকে আজি দেখিবলৈ পাইছে ইমান দিনৰ পৰা বসবাস কৰি আহি থকাত আমাৰ এই জনতা চৰকাৰ হোৱাৰ পৰা মই ভাবিছোঁ জনতা চৰকাৰ ইমান শক্তিশালী, বহুত দিন ভালকৈ মানে চৰকাৰখন চলি যাব বুলি ভাবিছোঁ। কিন্তু ইয়াৰ মাজতে আমাৰ কাৰ্বি সম্প্ৰদায়ৰ এজন চিমন ফাংচ বুলি তেওঁ কি কয় বিজেপি চৰকাৰৰে সম্পাদক। তেওঁ আজি চৰকাৰৰ সম্পাদক হৈ, ডিষ্ট্ৰিক্টৰ সম্পাদক হৈ এইখিনি কাম যে কৰিবলৈ পাইছে, নিশ্চয় চাগে ইয়াৰ লগত কোনোবা ছাপৰ্ট আছে। এটা হাতেৰে দালি নাপাছে, দুটা হাত দালি বজাবলৈ দুখন হাত লাগে। সেই গতিকে মই ভাবোঁ তেওঁ নিশ্চয় কোনোবা হাত আছে। সেই গতিকে তেওঁ আজি নিজৰ পেটটো নাই, তেওঁ আচলতে বিজেপি চৰকাৰৰ যিটো বেট তাতহে লিখিছে। তেতিয়াহ'লে নিজৰ চৰকাৰক, জনতা চৰকাৰক তেওঁ কিমান যে বদনাম কৰালে, সেইখিনি যাতে আমাৰ বিজেপি চৰকাৰৰ যিমানবিলাক বিষয়ববীয়া তেওঁলোকে এইখিনিও চালি জাৰি চাব। আৰু সি বেটটো লিখিবলৈ কেনেকৈ সাহস হ'ল সেইখিনিও আমি জানিব বিচাৰোঁ। নিশ্চয় ইয়াত কোনোবা নহয় কোনোবা লগ আছে, সেইটোকে সেই বুলি তেওঁ ইমান সাহস দেখাব নালাগে। যিহেতুকে আজিৰ সভাত বহুত সংগঠনৰ পৰা আমাৰ গাঁওবুঢ়া DSU আছুৰ পৰা বহুত কথা কৈ গ'ল। মই তেওঁলোকৰ লগতে একমত, আৰু মই সময়ো নাই, মই বেছি কথা নকৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। জুঠাই নমস্কাৰ, কাৰ্ডম। চবক জুঠাই কাৰ্ডম জনালোঁ। আমাৰ ডিফুৰ পৰা অহা আমাৰ সংবাদ কৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মূল্যৱান সময়টো দিয়াৰ বাবে, আৰু আমাৰ এই প্ৰেছ ব্ৰিফিংটো কভাৰ কৰিবলৈ অহাৰ কাৰণে। আজি আমি ইয়াতে ডিমাচা সংগঠনসকলে আছে, ডিমাচা ষ্টুডেণ্ট ইউনিয়নকে ধৰি অল ডিমাচা ষ্টুডেণ্ট ইউনিয়ন আৰু ডিমাচা এপেক্স বডি জাতিকে নাইছো অসম আৰু মহিলা সমিতিৰ পৰা আছে, আৰু গাঁওবুঢ়া এছ'চিয়েশ্যনৰ তৰফৰ পৰা আছে, আৰু ধনশ্ৰী কনষ্টিটুৱেঞ্চিৰ PS প্ৰেচিডেণ্ট ছেক্ৰেটাৰীকে আদিকে ধৰি ইয়াৰ ৰাইজসকলে আছে। আৰু কিহৰ কাৰণে প্ৰেছ মিটটো মাতা হ'ল তাৰ মূল উদ্দেশ্যটো আমাৰ এইফালে গাঁওবুঢ়া এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰীয়ে ক'ব। এইটো এতিয়া প্ৰথমতে গাঁওবুঢ়াৰ তৰফৰ পৰা লেভেলত আমি অলৰেডি যিহেতু বিজেপিৰ ভাৰতীয় জনতা পাৰ্টীৰ পেটত অফিচিয়েলত দিছে, সেইকাৰণে আমি ৰয়েল কিলিং ছাৰক আমি এই বস্তুটো জনাইছোঁ, কাৰণ এইটো পাৰ্টীৰ সিদ্ধান্তও হ'ব পাৰে। কিন্তু পাৰ্টীৰ বিজেপি প্ৰেচিডেণ্টে নিজে কৈছে এইটো তাৰ ওপৰত একো নলেজ নাই। কিন্তু কথাটো হ'ল এই পাৰ্টীৰ পেটটো এনেই মিছ ইউজ কৰা হ'ল, কথাটো সেইটোৱে। মই এতিয়া DSUৰ প্ৰেচিডেণ্ট হৈ মই পেটটো যদি মই নিজৰ মৰ্যাদাক লিখি ক'লে মই পাব্লিকক এটা মিছা কথা ভুল ভাৱনা দিয়াই হ'ব। সেইটো কাৰণে এই পেটৰ এটা মূল্য আছে, শক্তিশালী বিজেপি দল বুলি কয়, কিন্তু এই নীতি আদৰ্শবিলাক ক'ত গ'ল এইটোৱে পাব্লিকৰ মাজত এতিয়া কনফিউজন। আৰু পাব্লিকে যি বিজেপি যোৱা ইলেকশ্যনতো ভাল মাৰ্জিনতে ডিফু সমষ্টিটো ভাল মাৰ্জিন এটা দিছে, এতিয়া পাব্লিকৰ মাজত কনফিউজন। এইটো দল সংগঠন পলি নহয়, পাৰ্টীৰ মাজতো এইটো এটা বিভ্ৰান্তি এটা সৃষ্টি কৰাৰ নিচিনা হৈ গ'ল। এইটোতো আমাৰ স্পষ্ট কথা, এইটো আমি আন্দোলন কৰিমেই, আৰু এইটো আমি ভৱিষ্যত আমি ডেম'ক্ৰেটিকেলি এইটো ৰাইট কৰিম। ইতিমধ্যে আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰত আমি আজি সাক্ষাৎকাৰ কৰিছোঁ, তেখেতেও আমাক আশ্বাসন দিছে গোটেইখিনি প্ৰচেছ যিখিনি ইলেকশ্যন কমিশ্যনাৰৰ যোনটো গাইডলাইন আছে তাৰ মতে হ'ব। আৰু প্ৰথমটো কথাটো এইটোতো আনডেম'ক্ৰেটিক হয় এই প্ৰস্তাৱটো, কাৰণ এইবিলাক ডেম'ক্ৰেশ্যনটো এটা ডিলিমিটেশ্যন প্ৰচেছ হয়, ডিলিমিটেশ্যনৰ প্ৰচেছ হয়। গতিকে ৰাইজৰ মতামত লৈহে দল সংগঠন মতামত আৰু পাৰ্টীৰ ধনচিৰি মণ্ডল আৰু চবখিনি ৰাইজৰ মতামত লোৱাৰ পিছতে এইখিনি নাই। তাৰ ব্যক্তিগত কি আছে সেইটো তাৰ ষড়যন্ত্ৰ কি আছে নাজানো, কিন্তু আমি শ্ৰীমান ডাঙৰীয়াকো আমি প্ৰশ্ন কৰিব বিচাৰোঁ কি মিছনত তেখেত নামি পৰিছে বা কিবা তাৰ কি মটিভ আছে সেইটো আমি একো গম নাপাওঁ।
আমি শ্ৰীমান ডাঙৰীয়াকো মানে ক্লিয়াৰিফিকেশ্যন দিবলৈ বিচাৰিছোঁ যে এই প্ৰস্তাৱখন কিহৰ ভিত্তিত দিছে আৰু কি কাৰণত দিছে তেখেতৰ ক্লিয়াৰিফিকেশ্যনটো আমাক লাগিব এইটোৱে কথাটো ষ্টুডেণ্ট ইউনিয়ন হৈ পেলাই DSUৰ প্ৰেচিডেণ্টে এতিয়া যি বক্তব্য দিছে আমি এইটো লগত মতামত ৰাখিছোঁ আমাৰ প্ৰশ্ন এই মিষ্টাৰ শ্ৰীমান ফাংচো ইয়াত লিখিছে অন বিহাফ অফ পাব্লিক ডিমাণ্ড বুলি কৈছে অন বিহাফ অফ পাব্লিক ডিমাণ্ড ইয়াত 5খন গাঁও আছে কোনখন গাঁৱত গৈ পেলাই তেওঁ মিটিং কৰিছে কোনখন গাঁৱত গৈ পেলাই তেওঁ আলোচনা কৰিছে আলোচনা কৰাৰ পিছত পাব্লিক ইণ্টাৰেষ্ট বুলিকে তেওঁ পাইছে সেইটো কাগজটো আমাক দেখাব লাগে আমাক দেখাব লাগিব ইয়াত এনে পাব্লিক ইণ্টাৰেষ্ট বুলি লিখিলে নহ'ব আমি ইনকুৱাৰী কৰি পেলাই গম পাইছোঁ এটাও গাঁৱৰ গাঁওবুঢ়াই গমেই নাপায় কি হৈ আছে আমাৰ লোকেল MSC এই স্থানৰ পৰাই হয় তেওঁ নিজে গম নাপায় তেতিয়াহ'লে ইয়াত কেনেকুৱা অন বিহাফ অফ পাব্লিক ডিমাণ্ড বুলি লিখিব পাৰিছে ইমান মিছলীয়া হ'লে নহ'ব নহয় এতিয়া ভাৰতীয় জনতা পাৰ্টি পুৰা দেশতে চলি আছে আৰু শক্তিশালী পাৰ্টি হয় এই শক্তিশালী পাৰ্টি বুলি কি ইয়াত আমাৰ ৰাইজৰ মাজত শক্তি দেখাব আহিছে নেকি ফ্ৰিঞ্জ এলিমেণ্ট হয় নেকি তেওঁ বিজেপি পাৰ্টিৰ আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেচিডেণ্টো এই ওপৰত একশ্যন ল'ব লাগিব আৰু কি একশ্যন লৈছে লোৱা নাই এইটো আমাকো জনাব লাগিব আৰু যদি তেওঁ প্ৰেচিডেণ্টে যদি গম নোপোৱাকৈ বা পাৰ্টিৰ মানুহে গম নোপোৱাকৈ যদি তেওঁ তেনেকৈ কৰিছে আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই কোৱা যেনেকুৱা তাক বৰখাস্ত কৰিব লাগিব তাক বৰখাস্ত নকৰিলে নহ'ব আৰু শ্ৰীমান ফাংচো আগতেও তেনেকুৱা কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ কমিউনিটিৰ মাজত তেনেকুৱা কনফিউজন ক্ৰিয়েট কৰিবলৈ আগতেও তেনেকুৱা কৰিছে বুলি গম পাইছোঁ আমি এই কেছটো আমি 20 তাৰিখত ইয়াত আমাৰ ইলেকশ্যন অফিচত দিছে তো আমি গম পাইছোঁ পৰহি কেনেকুৱা মনে মনে এই ষড়যন্ত্ৰটো কেনেকুৱা এই চলাব পাৰিছে তেনেকুৱা আৰু পাৰ্টিৰ আজিলৈকে বিজেপি পাৰ্টিৰ অফিচত এইটো জানকাৰী কিয় নাই 1 মাহ হ'ব হৈ গ'ল অলমষ্ট এনেকুৱা হ'লে আমাৰ কমিউনিটিক কি মান সন্মান দিয়া নাই নেকি ইয়াত মান সন্মানৰ কথা আছে আমি ইয়াত ক'ৰবাৰ পৰা আহি পেলাই বহা নহয় আমি ইয়াৰ ভূমিপুত্ৰ হয় আমাক সন্মান লাগিব তাৰ পৰা পাব্লিক ডিমাণ্ড বুলি কৈছে ক'ত মিটিং কৰিছে কি হৈছে এই কাগজটো দেখাব লাগিব নহ'লে নহ'ব আৰু আমি আজি এই মাধ্যমতে আমি কৈ দিব বিচাৰোঁ আগতো এনেকুৱা হোৱা নাই এনেকুৱা কিমান পাৰ্টি আহিছে গৈছে কিন্তু আজিলৈকে তেনেকুৱা কমিউনিটি বেষ্ট মানে এনেকুৱা ষ্টেপ লোৱা নাই